আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অতি সহজতে বনাব পৰা তন্দুৰী চিকেন। তাৰ বাবে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া আটাইখিনি ভাজি লৈছোঁ আৰু আন এটা কেৰাহীত মই মাংসখিনি তেলখিনি গৰম হোৱাৰ পিছত তাত মাংসখিনি ভাজি ল'ম। কেৱল ইয়াত মই মাত্ৰ নিমখ আৰু হালধিয়ে দিম, আন একো নিদিওঁ। তেনেকৈ মই আধা সিজা হোৱাকৈ মাংসখিনি ভাজি ল'ম। মাংসখিনি আমি কাপত সিজিবলৈ দি তাৰপিছত আমি ভাজি লোৱা আদা, নহৰু, পিঁয়াজখিনি আমি ইয়াৰ এটা মিহি পেষ্ট বনাই ল'ম। মই জলকীয়া দিবলৈ পাহৰিছিলোঁ, তো এতিয়া জলকীয়া দি দিলোঁ। এনেকুৱা জলকীয়া আপোনালোকে দেখিছেনে বাৰু? যি কি নহওক, এতিয়া আমি ইয়াৰে এটা সুন্দৰ পেষ্ট বনাই ল'লোঁ এনেকুৱা ধৰণে। এতিয়া আমি তন্দুৰী চিকেন বনাবৰ বাবে যিখিনি মাংস ব্যৱহাৰ কৰিম, সেইখিনি মাংস আমি এটা বাচনত লৈ তাত আদা নহৰু পেষ্ট ৩-৪ চামুচ বা যদি গোটেইখিনি লাগে গোটেইখিনিয়ে দিম। তাৰোপৰি তাত মই জিৰা গুড়ি ১ চামুচ, ধনিয়া গুড়ি ১ চামুচ, তাৰপিছত কাশ্মীৰী ৰেড চিলি পাউডাৰ ১ চামুচ, এইখিনি মই তাত দি ভালদৰে সানি ল'ম। মাংসখিনি সানি লোৱা হোৱাৰ পিছত আমি এই মাংসখিনি এতিয়া এডাল ষ্টিকত ভৰাম। এনেকুৱা ধৰণে ভৰাম। আপোনালোকে অতি সাৱধানে ভৰাব, কাৰণ আঙুলিত আকৌ সোমাই গ'লে প্ৰব্লেম হৈ যাব। যি কি নহওক, এনেদৰে আমি সোমাই ল'ম। তাৰপিছত এতিয়া আমি এইখিনি পুৰিম ভালদৰে। বহুত বেছি পুৰিব নালাগে, কাৰণ মাংসখিনি আমি সিজাইছিলোঁৱে অলৰেডি, গতিকে বহুত বেছি পুৰিব নালাগে। জাষ্ট ইয়াৰ স্মেলটো অহালৈকে পুৰিলেই হ'ল। এনেকুৱা ধৰণে আমি পুৰিম। এয়া আমাৰ হৈ গ'ল তন্দুৰী চিকেন। ইয়াক আমি ৰুটিৰে খালোঁ। আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে খাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।